Good morning. আমাৰ দেহাই কালি শুই আছিল ন মই আহোতে না এতিয়া আমি ক'ত যাম বিয়া খাবলৈ যাম ন বিয়া ঘৰলৈ এতিয়া ওচৰতে ন সেইকাৰণে এইখিনি স্কুটিত যাওঁ আকৌ আহিম চাদৰ মেখেলা পিন্ধাই নাই পিন্ধিব লাগিব খুব ধুনীয়া পৰিৱেশ দেখিছে মজা ঠাণ্ডা ঠাণ্ডা বতাহ ন ধুনু ধুনীয়া পৰিৱেশ চাওক বহুত ধুনীয়া এয়া আজাৰ ফুল ইমান ধুনীয়া একদম চাওকচোন ইমান গ্ৰীণ চফা ইমান ধুনীয়া গ্ৰীণ কালাৰ ন ধুনু ইমান ধুনীয়া কি বঢ়িয়া পৰিৱেশ এতিয়া হাল বাব আৰু ধুনীয়া বঢ়িয়া আৰু ন ধুনু এয়া বিয়া ঘৰ আহি পাই গ'লো ধুনু আমি ৰাতিপুৱা পাই বিয়া খাম আৰু ৰাতিলৈকে ন দেহা বিয়া খাই গ'লো ধুনু ধুনু আমি প্ৰথমতে খাই ঘৰলৈ যাওঁ তাৰপিছত আমি বিয়া ঘৰলৈ আহিম ন বিয়াৰ আয়োজন ইয়াতে গাহৰি কাটিং বা আমাৰ টিকলি মানুহ কইনা গা ধুৱাব যে সেয়া বেৰ বনাই আছে এইটো সেলফি আহি গ'ল সেলফি আহি গ'ল হা কালি পালোহি অঁ আহিছে আহিছে খুব ধুনীয়া লাগে এয়া দেখুৱাইছোঁ আপোনালোকক টুকলু মানুহ দেহা বাৰ বিয়া না বাৰ বিয়া চিনো মানুহ এইজনী এজনী টিকলি মানুহ না কি খবৰ ভাল ভালনে বেটা ভাল চিনো মানুহ কোন বেলনীয়া ফালে এইগৰাকী দেখিছেনে পুৰা টোপনি আৰু মই আহিলোঁ নাৰায়ণপুৰলৈ ভণ্টি আহি আছে তাইক ল'বলৈ বুলি দেহাক লৈ আহিলোঁ দেহা মানুহ পুৰা শুই আছে এয়া টোপনি না পুৰা একদম দেখিছে নহয় মেকআপ চেকআপ কৰি ৰেডি এতিয়া বিয়ালৈ যাব ওলাইছোঁ মানে বিয়াৰ পৰা আহোঁ জয়ন্ত তালৈ আকৌ যাওঁ তো এতিয়া সেয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ এতিয়া আমাৰ এয়া ভণ্টি যে ভণ্টিকো লৈ আহিছিলোঁ তো ভণ্টি মই আমি যাম আৰু বিয়া খাবলৈ চাই থাকিব
পৰিৱেশ একদম এতিয়া আমি পুৰা পৰিৱেশ উখল মাখল হৈ গৈছে এইটো আমাৰ ধুনু বেটি তাইক ভাতকেইটা বেলেগকৈ দিলে ভাল হ'ব বিয়াৰ একদম পুৰা হুলস্থুলীয়া পৰিৱেশ বহুত মানুহ হৈ আছে সেইকাৰণে আমি খোৱা বোৱা কৰি আহি অলপ বাহিৰতে বহি আছোঁ বাহিৰত একদম নেচাৰৰ মাজত খুব ধুনীয়া বতাহ আৰু বহুত মজা আজিতো 3 তাৰিখে হয় ন আচ্ছা পাৰ্টি খাই দিয়া গোটেইকেইটাই তুমি গান এটা কোৱাচোন গানটো পাহৰি থাকিলে খুব ভাল লাগিছে আৰু ইহঁতৰ ন খুব ভাল লাগিছে তোমালোকৰ বেটা দিয়া গান এটা গোৱা আকৌ কি আছিলে গানটো তোমাৰ গানটো কি আছিলে কোৱাচোন মিছা কথা হৈছা তুমি দিছে মোক দিছে গৰু খেদি আহিব দিও নি হা বেটা গৰু খেদিব দিও নি গৰু খেদিব দিও আগতে কৈ দিছে দেখা নাই নি হাই দিয়া ইয়াত চাব ভাল পাইছে ইহঁতে খুব ভাল পাইছে নেচাৰ বহুত ধুনীয়া লাগে নাম কোৱা তোমাৰ নামটো আৰু তোমাৰ কি হ'ল কোৱা আৰু তোমাৰ মোৰ নামটো কানিয়া আৰু আৰু আমাৰ টিকলু মিকলু কইনা
আমাৰ জয়ন্তৰ মানুহগৰাকীক ধুনীয়াকৈ দেখাই দিছোঁ আজি। ৰুমি এইজনী সৰু মাইনা দেই, আৰু এগৰাকী মাইনা আছে। ক'ত গ'লে এইজনী? দেহা একদম পুৰা চাদৰ মেখেলা পিন্ধি গাভৰুজনী হৈ আছে তাই আজি। ডাঙৰ মাইনাক মাতচোন জয়ন্ত। এইজনী এইজনী আমাৰ জয়ন্তৰ ছোৱালী ডাঙৰ মাইনা। আজি একদম ধুনীয়া হৈ আছে আৰু দেহাই। বঢ়িয়া ধুনু ধুনু। সিহা মাজৰ জয়ন্তৰ ভণ্টি চবকে অকণমান দেখুৱাই দিছোঁ। এফালে আমাৰ এয়া কুশল কুশল হাই বঢ়িয়া। এজনী আমাৰ আজি কইনাজনী, আৰু একদম মোৰ চকুৰ আগত জন্ম পালে। আজি অকণমান ডাঙৰো হৈ গ'ল ধুনু বেটীটো। তো আশীৰ্বাদ কৰিব তাইৰ জীৱন ভাল হয়, মানে ছাকচেছ হোৱা দেই দেহা। ভালকৈ পঢ়িবা, ডাঙৰ মানুহ হ'বা হা। তো সেয়াই আৰু এয়া দেহাক আশীৰ্বাদ দিব, আপোনালোকেও মৰম দিব। একদম মানে চকুৰ আগত জন্ম পাই আজি ইমানখিনি পালেহি বেটীটো। মোৰ ঘৰতে মানে আমাৰ ঘৰতে জন্ম হোৱা বেটী এইজনী। সেয়া তাকে আপোনালোকক ক'লোঁ। আৰু মই তাইৰ কাৰণে আহিছোঁ নাৰায়ণপুৰলৈ, তাইৰ বিয়া খাবলৈ বুলি। দেহা মানে না ধুনু ধুনু বিয়া। বহুত মৰম লাগিছে তোমাক। এয়া আমি বিয়াৰ পৰা এতিয়া আকৌ এয়া জয়ন্তহঁতৰ ঘৰলৈ আহি পালোঁ। আৰু দিনটো সেয়া বিয়া আৰু ইফাল সিফালকৈ তেনেকৈ গ'ল, খালোঁ খুব ধুনীয়া। তো ফ্ৰেণ্ড যি কি নহওক আজি আপোনালোকৰ ব্লগত এয়া দেখুৱালোঁ। আৰু অলপ দেখুৱালে ভাল লাগিলে হয়, তাতে আৰু ইমান বেছি ভিডিঅ' কৰি থাকিবলৈ অলপমান নিজকো হেৰি লাগে। বাকী যি কি নহওক মই নিজে খুব বেছি এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিলে। চবৰ মৰম কি ক'ম আৰু বহুত ধুনীয়া। তো আজি ভিডিঅ'টো এনেকৈ বাই দিলোঁ। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰো কৰি দিব। তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল।